আজি আমি আপোনালৈ অযোধ্যা ৰাম মন্দিৰৰ ভগৱান শ্ৰী ৰামলীলা মূৰ্তিৰ 10টা ৰহস্য লৈ আহিছো। এক আচৰিত ধৰণে উপস্থাপন কৰিছে মূৰ্তিটো, যিটো মূৰ্তি এই পৃথিৱীৰ বেলেগ মূৰ্তিবোৰতকৈ বেলেগ ধৰণে বনোৱা হৈছে। ৰামলীলাৰ এই আকৰ্ষণীয় মূৰ্তিটোৰ বিষয়ে আমি জানিম আজি। আপোনাৰো জানিব মন যাব অযোধ্যা শ্ৰী ৰামলীলা মূৰ্তিটোত কি আছে আৰু ক'ত বনোৱা হৈছিল। আপুনি এই ভিডিঅ'টোত জানিব পাৰিব। বলক দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আৰু লগতে আপুনি যদি প্ৰভু শ্ৰীৰামৰ ভক্ত হয় ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্টত স্বইচ্ছাৰে জয় শ্ৰীৰাম লিখিব। 1 নম্বৰতে ভগৱান শ্ৰীৰামৰ মূৰ্তিটো কৰ্ণাটকৰ যোগীৰাজে বনাইছিল। এটা আচৰিত কথা যে ভগৱান শ্ৰীৰামৰ মূৰ্তিটো মাত্ৰ এটা পাথৰৰ পৰাই বনোৱা হৈছে। এই পাথৰটো পৃথিৱীৰ বেলেগ পাথৰবোৰতকৈও বেলেগ হয়। এই পাথৰটো বেলেগ পাথৰবোৰৰ লগত তুলনা নহয়। 2 নম্বৰতে ভগৱান শ্ৰীৰামৰ মূৰ্তিটো 200 কিলোগ্ৰাম ওজনৰ হয়, অৰ্থাৎ 2 কুইণ্টেল ওজনৰ এটা মূৰ্তি, যিটো মূৰ্তি ওখ 4.24 ফুট আৰু পথালি 3 ফুট আছে। এই মূৰ্তিটো ভগৱান শ্ৰীৰামৰ 5 বছৰ বয়সত যিটো চেহেৰা আছিল, সেই চেহেৰাটো ৰামলীলাৰ এই সুন্দৰ মূৰ্তিটোত উপস্থাপন কৰা হৈছে। 3 নম্বৰতে ভগৱান শ্ৰীৰামৰ অতি সুন্দৰ মূৰ্তিটো ভগৱান বিষ্ণুৰ 10টা অৱতাৰ দেখুওৱা হৈছে। যিহেতুকে প্ৰভু শ্ৰীৰাম আছিল ভগৱান শ্ৰী বিষ্ণুৰ এটা অৱতাৰ, সেইবাবে এই ৰামলীলা মূৰ্তিটোত ভগৱান বিষ্ণুৰ 10টা অৱতাৰ বনোৱা হৈছে। 1 নম্বৰতে মৎস্য, 2 নম্বৰত কুৰ্ম, 3 নম্বৰত বৰাহ, 4 নম্বৰত নৰসিংহ, 5 ব্ৰাহ্মণ, 6 পৰশুৰাম, 7 ৰাম, 8 শ্ৰীকৃষ্ণ, 9 বুধ আৰু 10 নম্বৰত কল্কি। এই অৱতাৰসমূহৰ বাবে প্ৰভু শ্ৰীৰামৰ 52 মূৰ্তিটোত সকলো দৰ্শকক আপ্লুত কৰি তুলিছে, যিসমূহ অৱতাৰ আজিলৈকে কোনো মূৰ্তিত উপস্থাপন কৰা হোৱা নাই। 4 নম্বৰতে ভগৱান শ্ৰীৰামৰ মূৰ্তিটোত সোঁহাতেৰে ভগৱান শ্ৰীৰামৰ প্ৰিয় ভক্ত বীৰ হনুমান আৰু বাওঁহাতে গৰুড় বনোৱা হৈছে, যাৰ বাবে মূৰ্তিটো অধিক আকৰ্ষণীয় হৈ পৰা দেখা গৈছে। 5 নম্বৰতে ৰামলীলা মূৰ্তি মুকুটটোত চাৰিওফালে সূৰ্য ভগৱান, শংখ, স্বস্তিক, অশোক চক্ৰ আৰু গদা দেখিবলৈ পোৱা গৈছে। সোণেৰে নিৰ্মিত ভগৱান শ্ৰীৰামৰ এই সুন্দৰ মুকুটটো বনাওঁতে সৰ্বাধিক 12 দিন সময় লাগিছিল। 6 নম্বৰতে মূৰ্তিত ৰামলীলাৰ বাওঁহাতে ধনু আৰু সোঁহাতেৰে ধনুকা ধৰি থকা দেখুওৱা হৈছে, যিটো দৃশ্য আপুনি মই আগতে কোনো মূৰ্তিত দেখা নাছিলো। 7 নম্বৰতে কলা পাথৰে বনোৱা ৰামলীলাৰ মূৰ্তিটো প্ৰভু শ্ৰীৰামৰ অতি সুন্দৰ এটা চেহেৰা দেখিব পোৱা গৈছে, যিয়ে সকলোকে আচৰিত ধৰণে আকৰ্ষিত কৰিছে। 8 নম্বৰতে চামলাল ৰঙৰ পাথৰে এই প্ৰতিমা নিৰ্মাণ কৰিছিল চামশিলাক। হাজাৰ হাজাৰ বছৰ আয়ুসৰ এটা মূৰ্তি, যিটো মূৰ্তিত ভগৱান শ্ৰীৰামৰ 5 বছৰ। 9 নম্বৰতে প্ৰভু শ্ৰীৰামৰ এই 5 বছৰীয়া মূৰ্তি এই কাৰণে বনোৱা হৈছিল, এই মূৰ্তিটোত চন্দন ৰুলি আদি লগালেও একো প্ৰভাৱ নপৰে। 10 নম্বৰতে ৰামলীলাৰ এই মূৰ্তিটো এটা দক্ষিণ ভাৰতৰ মূৰ্তি হয়। এই মূৰ্তিটো ওখ কৰি ৰখা আৰু ওপৰত ৰখা কাৰণটো হ'ল মন্দিৰত সোমোৱাৰ সুবিধা নাপালেও বাহিৰৰ পৰা সকলো মানুহে ভালদৰে চাব পাৰে।